হেল্ল' এভৰিৱান, আজি লৈ আহিছোঁ মই এটা খুব ধুনীয়া ভিডিঅ' য'ত আপোনালোকে দেখাই পাইছে চাগে থাম্বনেইল দেখি। তো ভিডিঅ'টো কিহৰ ওপৰত হৈ আছে আৰু ইয়াত মই বনোৱা হেণ্ডমেড জুৱেলাৰীখিনি, অসমীয়া গহনাখিনি কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। এইটো এটা ছেট কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। ইয়াতে মই নীলা ৰং দিছোঁ আৰু ইয়াত ৰেড কালাৰৰ ষ্ট'ন দি লগাই দিছোঁ, যিটো মই ক্লেৰে বনাইছোঁ জুৱেলাৰীখিনি, আৰু বাকী মই এইফালে মণি লগাই দিছোঁ। তাৰ পাছত মই বনাইছোঁ এয়া সৰু সৰুকৈ কেইযোৰমান কাণফুলি, বেলেগ বেলেগ ধৰণৰ। তো আপোনালোকে কমেণ্ট কৰি জনাব কোনযোৰ বেছি ভাল লাগিছে, আৰু আপোনালোকক লাগিলেও মোক ইনষ্টাগ্ৰামত গৈ ফ'ল' কৰি ল'ব, আৰু ফ'ল' কৰি তাত মোক মেছেজ কৰিব পাৰিব। তো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। আৰু এই সকলোবোৰ মই ক্লেৰে বনাইছোঁ, খুব সহজতে বনাইছোঁ। যদি তাৰ ওপৰত আপোনালোকক ভিডিঅ' লাগে তেতিয়াহ'লে মোক কমেণ্ট কৰি ক'ব, আৰু মই ইয়াৰ ওপৰত এটা ভিডিঅ' বনাম। ইয়াত মই কি ব্যৱহাৰ কৰিছোঁ, কেনেকৈ বনাইছোঁ, তো সকলোখিনি মই সেই নেক্সট ভিডিঅ'টোত নিশ্চয় দেখাম। যদি আপোনালোকে জানিবলৈ ইচ্ছা কৰে তেতিয়াহ'লে কমেণ্ট কৰি জনাব, আৰু মই তাৰ ওপৰত নিশ্চয়কৈ ভিডিঅ' লৈ আহিম। তাৰ পাছত আপোনালোকেও ঘৰতে নিজে নিজে বেলেগ বেলেগ ডিজাইনত গহনা বনাই পিন্ধিব পাৰিব। গহনাৰ কালেকশ্যনখিনি চাই যাওক। ইয়াতে মই এইটো এটা ছেট বনাইছোঁ, জাপি, এইখিনি মই কৰি লৈছোঁ। তাৰপাছত মই ইয়াতে ৰং কৰিম, ফেব্ৰিক কালাৰ, তাৰ উপৰিও মই এইটো গ্লাছ কালাৰো কৰিছোঁ। তো লাষ্টত গৈ এনেকুৱা ধৰণৰ হৈছে। তো কেনেকুৱা হৈছে ক'ব, আৰু যদি ভিডিঅ'বোৰ চাই ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰি দিব, আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে জল্দি যাওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে। আৰু এইকেইযোৰ মই পিন্ধি দেখাইছোঁ, কেনেকুৱা লাগিছে ক'ব। আৰু আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' চাই ভাল পায় তো মোক ক'বচোন, মই তাৰ ওপৰত নিশ্চয়কৈ বনাবলৈ চেষ্টা কৰিম। তো আজিলৈ আহিছোঁ, বাই বাই। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ। লগ পাইছোঁ মোৰ নেক্সট ভিডিঅ'ত। আজিলৈ বাই।